হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দেওবাৰ। আজি দেওবাৰ, এতিয়া গোটেই ইউনিফৰ্মখিনি ধুলোঁ আৰু মোৰো ইউনিফৰ্ম থাকে, ল'ৰা ইউনিফৰ্ম থাকে, ধুই মেলি আজৰি হ'লোঁ। আৰু এতিয়া ভাতকেইটাও খালোঁ আৰু ভাতকেইটা খাই এতিয়া বাজিছে 10টা বাজিলে। আজি বহুত টাইম হৈ গ'ল, উঠাও দেৰি হ'ল আজি দেওবাৰ বুলি। আৰু এতিয়া মই আজি কিনো পঢ়োঁ, কিনো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। যিহেতু পৰীক্ষা ওচৰ পাইছেহি আৰু বেছি দিন নাই। এতিয়া এপ্ৰিল সোমালে, বিহু বুলি কেইদিনমান যাব নপঢ়াকৈ। আৰু লাহে লাহে এতিয়া আকৌ পঢ়া প্ৰেছাৰখিনি বাঢ়ি যাব। মই এতিয়া বৰ্তমান ষ্টেটিষ্টিকেল নোটখিনি বনাই আছোঁ, মাজে মাজে পঢ়িছোঁ, কিন্তু নোটখিনি বনাই নল'লে মোৰ পঢ়িবলৈ বহুত অসুবিধা হয়। সেইকাৰণে মই নোটখিনি বনাই লৈছোঁ। আজি কিনো নোট দিওঁ আজিলৈকে চাই থাকিব। আজি কেইটামান কম্পিউটাৰৰ MCQ লৈ আহিছোঁ আৰু উত্তৰখিনি আৰু পিছফালে আছে, আপোনালোকে চাব পাৰিব। কম্পিউটাৰৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আছে, তো মই ভাবিলোঁ দি দিওঁ, তো ভিডিঅ' এটা কৰি দি দিছোঁ। আৰু কেইটামান কুৱেশ্যন শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। চলচ্চিত্ৰৰ হয় আৰু ইয়াত কিছুমান অস্কাৰ বঁটা বিজয়ী প্ৰথম অভিনয় শিল্পীগৰাকী কোন, তেনেকুৱা আছে। বিশ্বৰ প্ৰথম নিৰ্বাক ছবি কোনখন, এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আছে কাৰণে মই শ্বেয়াৰ কৰি দিলোঁ আজি। উত্তৰসমূহ পিছফালে আছে, উত্তৰখিনিও দি দিম বাৰু। ইয়াৰ উপৰিও বঁটা আৰু সন্মানৰ কেইটামান কুৱেশ্যন আছে, বেছি কুৱেশ্যন নাই, সেইকেইটা কুৱেশ্যন সেইকাৰণে দি দিছোঁ। কিতাপখনো বহুত সৰু, কিন্তু কুৱেশ্যনখিনি বহুত ভাল আছে, সেইকাৰণে দি দিছোঁ। ইয়াত কুৱেশ্যন বেছিকেইটা নাই, টোটেল 39টা কুৱেশ্যন আছে আৰু ইয়াৰ উত্তৰসমূহ পিছফালে সকলোখিনি দিয়া আছে। গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি নকওঁ, তাৰ মাজৰে কিছুমান বহুত বেছি ইম্পৰ্টেণ্ট হয়। আজি মই বৰ্তমান ষ্টেটিষ্টিকেল এৱাৰ্ড এণ্ড অনাৰ্ছ বঁটা আৰু সন্মানৰ বিষয়ে নোটখিনি বনাই আছোঁ। মই 3খন কিতাপৰ পৰা নোটখিনি বনাইছোঁ, আপোনালোকক দেখুৱাম। বনাইছোঁ ভাৰত ৰত্ন বঁটা আৰু সন্মানৰ, এনেকৈ বনাইছোঁ। নোটখিনি দি দিম বাৰু। ভাৰত ৰত্ন 2024 কোনে কোনে পাইছিলে, ইম্পৰ্টেণ্টখিনি এনেকৈ লিখি ৰাখিছোঁ। আৰু অসমৰ কোনে কোনে ভাৰত ৰত্ন পাইছে। মই আছামিয়াৰ বুক চাইছোঁ, আৰু এইখন হৈছে NCERT বেষ্ট তৰুণ গোৱেলৰ কিতাপখন, আৰু এইখন হৈছে লুচেন জিকে ভাৰত ৰত্ন, আৰু তেনেকৈ উলিয়াই লৈছোঁ। আৰু গোটেইখিনি মিক্সকৈ, যাতে ইয়াত নথকা বস্তু এটা এইখনত পাওঁ, এইখনত নথকা বস্তু এটা এইখনত থাকে, সেইকাৰণে 3খন কিতাপ মেলি লৈছোঁ। তাৰোপৰি মই ইউটিউবো চাৰ্চ কৰিছোঁ, আৰু ইউটিউবৰ ৰবি ষ্টাডি IQ, কাৰেণ্ট এফেয়াৰ্ছ জিকে, এনেকৈ কেইটামান চেনেল আছে, বহুত ধুনীয়াকৈ কৈ দিয়া আছে। আৰু সেইখিনি মই ইয়াত নোট হিচাপে বনাই লৈছোঁ, তাৰপিছতহে মুখস্থ কৰিম আজি। এয়া মোৰ লিখি হৈ গ'ল, আৰু অসমৰখিনি লিখিবলৈ বাকী আছে। অসমৰ সৌৰভ বঁটা, উপত্যকা বঁটা, এনেকুৱাখিনি আছে। সাহিত্য একাডেমী বঁটা, ভাৰতৰখিনি হৈ গ'ল বাৰু। আৰু ভাৰতৰ লগতে অসমৰো কিছুমান লিখি গৈছোঁ, যেনেকৈ ভাৰত ৰত্ন বঁটা, এনেকুৱা ধৰণৰ। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।